লাগিব। এই বিদ্যালয়খনত 5 বছৰ পঢ়ি যিখিনি কথা শিকিলো আৰু যিখিনি আমাক ছাৰ বাইদেউসকলে মৰম দিলে সেইখিনি হয়তো আমি অন্য এখন বিদ্যালয়ত নাপাবও পাৰোঁ। এই 5 বছৰ বিদ্যালয়ত পঢ়ি যিখিনি নক'বলগীয়া কথা নকৰিবলগীয়া কাম আদি কৰিছিলো তাৰ বাবে মই শিক্ষাগুৰুসকলক ধন্যবাদ দিছোঁ। আৰু দায়িত্বৰ খাতিৰত মই মৰমৰ ভাইটি ভণ্টিসকলক বেয়াকৈ কৈছিলো, তোমালোকে মোক বেয়া পাই নাথাকিবা, সদায় শিক্ষাগুৰুসকলক শ্ৰদ্ধা জনাবা আৰু শিক্ষাগুৰুসকলে ঘৰত কৰি আনিব দিয়া কামসমূহ কৰি আনিবা। আৰু আজিৰ এই বিদ্যালয়খনত মই মোৰ ফালৰ পৰা এটি কবিতা লিখি আনিছিলো। কবিতাটো মই পাঠ কৰি দিব বিচাৰিছো, যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰি দিব। কবিতাৰ শিৰোনাম বিদায়ৰ স্মৃতি। আজি বিদায়ৰ বেলা, চকু সিক্ত স্মৃতিৰ পাতত আৱেগিক থিয়াৰিক্ত। এই শ্ৰেণীকোঠা, এই সেউজীয়া চোতাল মনত পেলাব আজি বৰকৈ হাঁহি ধেমালিৰ প্ৰতিটো ক্ষণকাল। শিক্ষকৰ মৰম, বন্ধুৰ হাঁহিৰ খেলা, হৃদয়ত সাঁচি থলো প্ৰতিটো সোণালী বেলা। বিদায় নহয় এয়া নতুন পথৰ আৰম্ভণি, যাব লাগিব আগুৱাই জ্ঞানৰ মণি জিলিকাই। অশ্ৰুসিক্ত চকুৰে জনালো আজি বিদায়, আপোনালোকে দিয়া আশীৰ্বাদ সদায় লগত ৰয়। নতুন সপোন, নতুন লক্ষ্যৰ দিশে অগ্ৰসৰ। বিদায় বন্ধুসকল, স্মৃতিত থাকিব অমৰ। শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজেই যদি আনক পোহৰ দিয়ে আৰু সেই পোহৰেৰে আমি আগুৱাই যাম। ইয়াকে কয় মোৰ বিদায়ৰ চমু বক্তব্য। ধন্যবাদ।